নমস্কাৰ। আজি আপোনালোকলৈ আগবঢ়াইছোঁ মোৰ এটি স্বৰচিত কবিতা বুদ্ধি নাই আমাৰ। ফুলভ্ৰান্তি হ'লে নিশ্চয় শুধৰাই দিব। ধন্যবাদ। আজিৰ কবিতাৰ শিৰোনামা বুদ্ধি নাই আমাৰ। সাংঘাতিক কাৰবাৰ, বুদ্ধি নাই আমাৰ। সৰুতে শুনিছিলোঁ চোৰ ডকাইত পকেট মাৰ, এতিয়া শুনিলোঁ ট্ৰেডিং। পাণ তামোলৰ দোকানেৰে বনাইছে বিল্ডিং। ব্যৱসায় কৰি বুঢ়া হলো, হেৰাহীৰ ঘৰত নিমিত্ত। চেঙেলাৰ কাৰবাৰ, লাখৰ ঘৰ পাৰ হৈ কোটি কোটি পালেগৈ। কিছু লোকৰ ভাগ্য, একাউণ্টত কলা ধন আহি টকা গ'ল ভাহি। দেশখন ধৰুৱা, চৰকাৰ আছে টানি মানি চলি। এনেহেন সময়ত ট্ৰেডিঙৰ নামত টকাৰ বানপানী। সাংঘাতিক কাৰবাৰ, বুদ্ধি নাই আমাৰ। কলা টকা বগা কৰি য'তে ত'তে সম্পত্তি, গাড়ী ঘোঁৰা কিমান চাবা, অলংকাৰ বিচাৰিলে সিহঁতৰ ঘৰতেই পাবা। ট্ৰেডিঙে কৰিলে চতুৰক মুক্তি, মিডিয়াৰ আগত অকাট্য যুক্তি। জমিদাৰৰ সপোন দেখি হাতত ল'লে চোৰ বৃত্তি। সাংঘাতিক কাৰবাৰ, বুদ্ধি নাই আমাৰ। নমস্কাৰ।